1 নম্বৰ অসমৰ ৰাজধানী চহৰ কি? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ দিছপুৰ। 2 নম্বৰটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত? ইয়াত 4টা উত্তৰ দিয়া আছে। মানাস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ক নম্বৰটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু সৰু ঘৰটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 3 নম্বৰটো হৈছে যে তলৰ কোনটো পৰ্বতমালা অসমত অৱস্থিত? ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰ হিমালয়া পৰ্বতমালা। 4 নম্বৰটো হৈছে বিশ্বৰ অন্যতম বৃহত্তৰ নদীদ্বীপ মাজুলী দ্বীপ এই নদীত কোনটো নদীত অৱস্থিত? ইয়াত 4টা উত্তৰ দিয়া আছে। ক নম্বৰটো বৰাক, খ নম্বৰটো হৈছে যে সোৱণশিৰি, গ নম্বৰটো হৈছে দিবাং অৰ্থাৎ দিহাং আৰু সৰু ঘৰটো হৈছে ব্ৰহ্মপুত্ৰ। ইয়াত 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ব্ৰহ্মপুত্ৰ সৰু ঘৰটো শুদ্ধ উত্তৰ। 5 নম্বৰটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বৈচিত্ৰ্যময় চৰাই কোনখন? ইয়াৰ 4টা উত্তৰ দিয়া আছে। চৰাই, বাঘ, গ নম্বৰটো হৈছে যে হাতী আৰু সৰু ঘৰটো হৈছে হৰিণ অৰ্থাৎ হৰিণে। ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰ চৰাই। 6 নম্বৰটো হৈছে যে অসমৰ সৰ্বোচ্চ শৃংখ কি? ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে যে মাউণ্ট টমজাং অৰ্থাৎ খ নম্বৰটো শুদ্ধ উত্তৰ। 7 নম্বৰটো হৈছে যে কামাখ্যা মন্দিৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ 4টা উত্তৰ দিয়া আছে। ক নম্বৰটো নগাঁও, খ নম্বৰটো হৈছে ডিব্ৰুগড়, গ নম্বৰটো হৈছে কামৰূপ আৰু সৰু ঘৰটো হৈছে গোলাঘাট। শুদ্ধ উত্তৰ হৈছে কামৰূপ, গ নম্বৰটো। অসমৰ কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়? ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যোৰহাট, ক নম্বৰটো শুদ্ধ উত্তৰ। 9 নম্বৰটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰেল সমপথৰ দলং বগীবিল দলংখনে অসমৰ কোনখন নদীক আগুৰি ধৰিছে? ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ব্ৰহ্মপুত্ৰ অৰ্থাৎ ক নম্বৰটো শুদ্ধ উত্তৰ। 10 নম্বৰটো হৈছে যে তলৰ কোনটো অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য নহয়? ইয়াৰ 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে কাংগেৰ ঘাটি বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ এইটো হৈছে শুদ্ধ উত্তৰ সৰু ঘৰটো। 11 নম্বৰটো হৈছে পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক কি নামেৰে জনা যায়? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে মুগা অৰ্থাৎ খ নম্বৰটো শুদ্ধ উত্তৰ। 12 নম্বৰটো হৈছে ডিব্ৰুগড় চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰটো ব্ৰহ্মপুত্ৰ নদী। 13 নম্বৰটো হৈছে যে পৰিভ্ৰমী চৰাই গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? ইয়াত 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে যে ডিমা হাছাও, গ নম্বৰটো শুদ্ধ উত্তৰ। 14 নম্বৰটো হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ বাবে বিখ্যাত কি সংৰক্ষণৰ বাবে বিখ্যাত? অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ এশিং থকা গড়ৰ বাবে। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰখন কোনখন জিলাত অৱস্থিত? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ যেনে ক নম্বৰটো ডিব্ৰুগড় দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়, ক নম্বৰটো। অসমৰ প্ৰধান ভাষা কি? অসমৰ প্ৰধান ভাষা হৈছে অসমীয়াই, খ নম্বৰটো শুদ্ধ উত্তৰ। 17 নম্বৰটো হৈছে আমাজন অফ দ্য ইষ্ট নামেৰে জনাজাত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰটো তিনিচুকীয়া। 18 নম্বৰটো হৈছে অসমৰ মাঘ বিহু উৎসৱৰ লগত জড়িত আছে। ইয়াত 4টা দিয়া আছে। ক নম্বৰটো ঘেঁহু, খ নম্বৰ হৈছে ভাত, গ নম্বৰ হৈছে বাৰ্লি আৰু সৰু ঘৰটো হৈছে কুঁহিয়াৰ অৰ্থাৎ ভাতটো হৈছে শুদ্ধ উত্তৰ। 19 নম্বৰটো হৈছে দোল শদিয়া দলং নামেৰে পৰিচিত ভূপেন হাজৰিকা সেতুখনে অসমক কোনখন ৰাজ্যৰ সৈতে সংযোগ কৰিছে? ইয়াৰ 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে যে অৰুণাচল প্ৰদেশ। 20 নম্বৰটো হৈছে তলৰ কোনটো পৰম্পৰাগত অসমীয়া নৃত্য? ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সত্ৰীয়া, গ নম্বৰটো। 21 নম্বৰটো হৈছে অসমৰ কোনখন জিলাক লাল নদী আৰু নীল পাহাৰ ভূমি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং।
নম্বৰটো 22 নম্বৰটো হৈছে মেঘালয় মালভূমিৰ সম্প্ৰসাৰণৰ ভৰাইল ৰেঞ্জ অসমৰ কোনটো অংশত অৱস্থিত ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পূৰ্বাঞ্চল অসম 23 নম্বৰটো হৈছে অসমৰ এক প্ৰধান সাংস্কৃতিক উদযাপন বিহু উৎসৱ মূল কোনটো শস্য চক্ৰৰ লগত জড়িত ইয়াৰ চাৰিটা শস্য দিছে ৰবি খাৰিফ গ নম্বৰ হৈছে জাইদ আৰু সৰু ঘৰটো ওপৰৰ কোনোটোৱেই নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো ৰবি ৰাজ্যৰ চহকী সাংস্কৃতিক ঐতিহাসিক প্ৰদৰ্শন কৰা অসম ৰাজ্যিক সংগ্ৰহণ কোনখন চহৰত অৱস্থিত ইয়াৰ চাৰিটা উত্তৰ দিয়া হৈছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গুৱাহাটী গ নম্বৰটো ভাৰতত পোৱা একমাত্ৰ বান্দৰ প্ৰজাতি হুলুক গোবিন্দ অসমৰ কোনটো অঞ্চলত সাধাৰণতে দেখা যায় ইয়াত চাৰিটা উত্তৰ দিয়া আছে ক নম্বৰটো ব্ৰহ্মপুত্ৰ উপত্যকা খ নম্বৰটো বৰাক উপত্যকা ইয়াৰ চাৰিটা উত্তৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো ব্ৰহ্মপুত্ৰ উপত্যকা 26 নম্বৰটো হৈছে কাৰ্বি আংলঙক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে কপিলী নদী অৰ্থাৎ সৰু ঘৰটো শুদ্ধ উত্তৰ 27 নম্বৰটো হৈছে যে কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ ধাৰাই কোনটো নিষ্কাশন ধৰণ গঠন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেডিয়েল পেটাৰ্ণ 28 নম্বৰটো হৈছে শীতকালত ব্ৰহ্মপুত্ৰ নদীখনে কি নিষ্কাশন আৰ্কি গঠন কৰে ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ব্ৰেড কৰা ক নম্বৰটো শুদ্ধ উত্তৰ 29 নম্বৰটো হৈছে অসম যি আকাংক্ষাৰ পৰিসৰৰ ভিতৰত অৱস্থিত ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে সৰু ঘৰটো 24.6 ডিগ্ৰী উত্তৰ আৰু 28.5 ডিগ্ৰী উত্তৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো অসমৰ দীৰ্ঘকালীন পৰিসৰ কিমান ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 89.5 ডিগ্ৰী আৰু পূব আৰু 96.1 ডিগ্ৰী পূব